টংলাত উত্তাল প্ৰতিবাদ টংলাত আছু আৰু যুৱ ছাত্ৰৰ EIA আৰু কা বিৰোধীৰ প্ৰতিবাদ টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি প্ৰাঞ্জল ডেকা আৰু সম্পাদক ৰিংকু ডেকাৰ লগতে ওদালগুৰি জিলা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উপ-সভাপতি নিলয় চলিহাই উপস্থিত থকা উক্ত প্ৰতিবাদী কাৰ্যসূচীত EIA বাতিল কৰক আমি কা বিৰোধী কৰোঁ অবৈধ বাংলাদেশী হুঁচিয়াৰ অসমত অসমীয়াগিৰি চলিবই অসমখন দ্বিতীয় ত্ৰিপুৰা হ'ব নিদিওঁ কেন্দ্ৰীয় চৰকাৰ হুঁচিয়াৰ হিমন্ত বিশ্ব শৰ্মা হুঁচিয়াৰ সৰ্বানন্দ সোণোৱাল হুঁচিয়াৰ নাৰী শক্তি জিন্দাবাদ হয় কা বাতিল কৰক নহলে আমাক গ্ৰেফতাৰ কৰক ধৰ্মৰ নামত ৰাজনীতি নচলিব আদি শ্লোগানেৰে প্ৰতিবাদীসকলে ৰাজপথত উত্তাল কৰি তোলে ৰিপৰ্ট অৰূপ বড়ো নিউজ 24 বডোলেণ্ড মহামাৰী কৰোনাৰ সংকটত বলি হোৱাৰ লগে লগে সমগ্ৰ বিশ্বৰ লগতে অসমৰ জনগণেও চৰকাৰ প্ৰশাসনে বান্ধি দিয়া নীতি নিয়ম তাক সন্মান জনাই ঘৰতে নিজক আবদ্ধ কৰি ৰখা হৈছিলে আৰু 5 মাহ আগলৈ যদি আমি উভতি যাওঁ 5 মাহ আগত কৰোনা মহামাৰী COVID-19 লকডাউন দিয়াৰ পৰা আগলৈকে যদি আমি উভতি যাওঁ তেতিয়াহ'লে সকলো ৰাইজৰ হয়তো এতিয়াও অন্তৰৰ মাজত যি ক্ষোভৰ জুই এতিয়াও জ্বলি আছে কিন্তু তাত কেৱল সমগ্ৰ মহামাৰী যি উপদ্ৰৱ তাৰ পৰা ৰক্ষা পাবৰ বাবে তাক স্থবিৰ ৰখা হৈছিলে ক্ষোভৰ জুইবোৰ আমি অন্তৰৰ মাজতে আমি দবাই ৰাখিছিলোঁ তাৰ সুযোগ লৈ কিন্তু কেন্দ্ৰীয় চৰকাৰ আৰু সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰখনে এটাৰ পিছত এটা হঠকাৰী অসম বিৰোধী সিদ্ধান্ত তেখেতসকলে অসমৰ ওপৰত জাপি দি আছে প্ৰথমতে কা আনিলে কাৰ পিছতে তেখেতসকলে কা আন্দোলন কিন্তু আমি সমান্তৰালভাৱে অসমৰ জনগণে যি তীব্ৰ প্ৰতিবাদ কৰিলে সেই তীব্ৰ প্ৰতিবাদত কিন্তু তেখেতসকলে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে বৰঞ্চ তেখেতসকলে অসমৰ 5গৰাকী আই মাতৃৰ বুকু ফুটা কৰি 5গৰাকী অসমৰ জনক হত্যা কৰিলে CRPFৰ বুট জোতাৰ বুৰ ফুটালে ছাত্ৰ ছাত্ৰীৰ বুকু সেই কথা আমি কেতিয়াও পাহৰা নাই ঠিক কাখন তেওঁলোকে কাৰ্যকৰী কৰাৰ পিছতে পুনৰবাৰ COVID-19 লকডাউনৰ সুযোগ লৈ অসমৰ ৰাইজ ঘৰত বহি থকাৰ সুযোগ লৈ তেখেতসকলে অসমৰ খিলঞ্জীয়া জনগণৰ কৃষিভূমি যি কৃষিভূমিয়ে বহিৰাগত উদ্যোগ প্ৰতিষ্ঠানক দান প্ৰদান কৰাৰ এক ষড়যন্ত্ৰ ৰচিলে ভূমি নীতি ৰচনা কৰিলে সেইখনক আমি কিন্তু প্ৰতিহত কৰিলোঁ অসমৰ জনগণে কা আন্দোলন COVID-19 লকডাউনৰ মাজতে আন্দোলন প্ৰতিবাদী আন্দোলনৰ জৰিয়তে কিন্তু তাৰ পিছত তেখেতসকলে পুনৰবাৰ এতিয়া আকৌ নতুনকৈ অসমৰ জনগণৰ ওপৰত এক জাপি দিব বিচাৰিছে EIA 2020 এখন ড্ৰাফ্ট যিখন ড্ৰাফ্ট নেকি পৰিৱেশ প্ৰভাৱ নিৰূপণ নদী সূচনা সেইখন তেওঁলোকে জাপি দিব বিচাৰিছে অসমৰ জনগণে যদি এতিয়াই যদি সময় থাকোঁতে যদি প্ৰতিবাদ কৰা নাযায় সেইখন যদি পুনৰবাৰ তাৰ দৰে আইনলৈ পৰিৱৰ্তন কৰে তেতিয়া কিন্তু অসমৰ জনগণে অসমৰ যি জৈৱ বৈচিত্ৰ্য প্ৰাকৃতিক সম্পদ সেইবোৰৰ ওপৰত থকা যি নেকি অধিকাৰ সেই অধিকাৰ আমি সম্পূৰ্ণৰূপে হেৰাই পেলাম সেয়েহে আমি পুনৰবাৰ আমি অসমৰ জনগণ যি প্ৰতিবাদী সত্তা একত্ৰিত হৈছোঁ তা আৰু অসমৰ ওপৰত জাপি দিয়া প্ৰতিটো হঠকাৰী সিদ্ধান্ত তেখেতসকলে অতি প্ৰত্যাহাৰ কৰক অন্যথা কিন্তু আমাৰ অসমৰ প্ৰতিবাদী জনতা কেতিয়াও হাতসাৱটি বহি নাথাকে পুনৰবাৰ কা আন্দোলনৰ দৰে ভয়াৱহ পৰিস্থিতি অসমত হ'ব অসম ৰক্তাক্ত হ'ব আৰু ক'ব বিচাৰিছোঁ তেওঁলোকে এই বিজেপি চৰকাৰখনে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰ ইমান অসমীয়া বিৰোধী তেখেতসকলে সকলো ৰাইজক ঘৰত আবদ্ধ হৈ থাকিবলৈ দি যোৱা নিশা আপোনালোকে গম পাইছে বৃহৎ নদী বান্ধৰ কাৰণে তেখেতসকলে হাজাৰ গাড়ীৰে তেখেতসকলে এই সা সামগ্ৰী তালৈকে কঢ়িয়াই ব্যৱস্থা কৰিছিলে লখিমপুৰত সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত তাক কিন্তু